কবিতাৰ শিৰোনাম আই। কথা আৰু আবৃত্তি প্ৰত্যুষ শৰ্মা তামুলী। আই, ভালে আছনে আই? তোলৈ বহুত মনত পৰিছে অ আই। সেই শৈশৱ কালৰ কথাবোৰ লৰালিতে খেল ধেমালি কৰি ভাগৰে যুগৰে আহিলেও তই যে মৰমতে ভৰিহাত ধুৱাই কিবা এটা খুৱাই পঢ়া টেবুলত পঢ়াই মৰমতে পঢ়োৱা কথাবোৰ, ৰাতি হলেই কোৱা সাধু এতিয়াও বৰকৈ মনত পৰিছে অ আই। হাত মুঠি খাবলৈ বহিলে খাবলৈ মনকে নাযায় অ আই। তই শিকোৱা কথাবোৰ, তই কৰা মৰমবোৰ আৰু গালি সপনিবোৰ বৰকৈ মনত পৰিছে অ আই। তই মোৰ কথা কিয় নাভাবিলি, কিয় মোৰ কাষৰ পৰা গুচি গলি অ আই। কৰবাৰ পৰা যেতিয়া ঘৰখনলৈ আহোঁ তেতিয়া তোলৈ বৰকৈ মনত পৰে অ আই। তুমি অবিহনে ঘৰখন একেবাৰে নিস্তব্ধ হৈ থাকে অ আই। এবাৰ চাই যাচোন আই, ভালে আছনে আই? বছৰেকৰ শ্ৰাদ্ধত দিয়া পিণ্ড খাৱনে অ আই? নোখোৱাকৈ নাথাকিবি অ আই। তোক তাৰ বাহিৰে দিবলৈ আমাৰ যে একোৱেই নাই অ আই। তোৰ কোলাত এবাৰ শুবলৈ বৰ মন গৈ আছে অ আই। কিন্তু তই এতিয়া আই, তই তোৰ কাষলৈ লৈ যাবিনে অ আই? লৈ যাবিনে অ আই? মই যে তোৰ অবিহনে বৰ নিথৰুৱা আজি অ আই।